নমস্কাৰ আমি সকলোৱে জানো যে আদানী আৰু আম্বানী ভাৰতৰ ভিতৰত সকলোতকৈ ধনী ব্যক্তি কিন্তু এই আদানী আৰু আম্বানীৰ দৰে ব্যক্তিক ৰাতিপুৱা কিনি সন্ধিয়া বিক্ৰী কৰি দিব পৰা ক্ষমতাশালী ব্যক্তি আছেনে এপল গুগল ফেচবুক এই তিনিওটা প্ৰতিষ্ঠানে গোটেই বিশ্বক কন্ট্ৰোল কৰে কিন্তু এনেকুৱা এজন ব্যক্তি আছেনে যিজনে এইবোৰকো কন্ট্ৰোল কৰে যদি আছে কোন সেইজন চাওক ব্যক্তিজনৰ নাম হ'ল লেৰী ফিং কোম্পানীটোৰ নাম হ'ল ব্লেক ৰক এই ব্যক্তিজনে বিশেষকৈ বিশ্বৰ বৃহৎ পেনশন ফাণ্ডৰ ব্যৱসায় কৰে এই ব্যক্তিজনে অকলে সম্ভালে 9.3 ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ সহজ ভাষাত ক'ব গ'লে আমাৰ গোটেই ভাৰতৰ সৰ্বমুঠ জিডিপি 3.2 মানে 140 কোটি ভাৰতীয় 365 দিন 24 ঘণ্টা কাম কৰিও ইয়াৰ টোটেল জিডিপি যিমান হ'ব ইয়াৰ 3 গুণ বেছি এই ব্যক্তিজনে অকলে সম্ভালে 9.3 ট্ৰিলিয়নৰ 1% উলিয়ালে 93 বিলিয়ন হয় অৰ্থাৎ যিখিনি আম্বানী নেটৱৰ্থে নহয় সো এই টপিকটোৰ ওপৰত ডিটেইল ভিডিও চাব বিচাৰে যদি কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ইনফৰমেটিভ লাগিল তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ধন্যবাদ।